নমস্কাৰ। শব্দৰ কল্লোল। পৃথিৱীত সদায় ভাল পোৱা বস্তু কেতিয়াবা বেয়া লাগে, কিন্তু ভূপেন দা অৰ্থাৎ ভূপেন হাজৰিকাৰ গীতবোৰ কেতিয়াও বেয়া নালাগে, কাৰণ গীতত শব্দৰ গভীৰতা আছে, অৰ্থৰ পূৰ্ণতা আছে, সুৰৰ মোহনীয়তা আছে, জ্ঞানৰ সাগৰ আছে, মানুহৰ বাবে কিমান যে সচেতন বাৰ্তা আছে, মানৱতাৰ গুণেৰে মহিয়ান যুদ্ধৰ কথা, ধৰিত্ৰীৰ প্ৰতি দায়বদ্ধতা আৰু সচেতনতা, মাতৃভূমিৰ প্ৰতি গভীৰ ভালপোৱা, গুৰুজনৰ প্ৰতি বিশেষ শ্ৰদ্ধা, নেলছন মেণ্ডেলাৰ প্ৰতি সন্মান শ্ৰদ্ধা, পৃথিৱীৰ বুকুত পোৱা মৰম সন্মান অভিজ্ঞতাৰ বুৰঞ্জী লিখা থাকে তেওঁৰ গীতত। নিজা সুৰেৰে, নিজা শব্দৰে, নিজা কল্পনা অভিজ্ঞতাৰে আৰু হাজাৰ হাজাৰ প্ৰতিভাৰে সৃষ্টি কৰা ভূপেন দাৰ গীতত বিচাৰি পাওঁ অদ্বিতীয় প্ৰতিভাধৰজনৰ বৰ্ণনাতীত বৰ্ণিল হৃদয় পৰশা শব্দৰ এধাৰী বিশ্বৰ জনগণৰ হৃদয়ত ওলমি থকা শব্দৰ মালা। কৰ্ণত বাজি থাকে শব্দ, সুৰ, কণ্ঠৰ মধুৰতা। ধন্যবাদ।